যান-বাহন চলোৱাৰ ক্ষেত্ৰত পথ সুৰক্ষাৰ নীতি নিয়ম সম্পৰ্কে সজাগতামূলক বাইক ৰেলীৰ আয়োজন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় বৃহৎ বাইক ৰেলী। দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট ব্যৱহাৰ কৰিব লাগে, গাড়ী চলাই থাকোঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব, তীব্ৰগতি পৰিহাৰ কৰি দুৰ্ঘটনা এৰাই চলক আৰু সুৰাপান কৰি গাড়ী নচলাব বুলি সতৰ্কবাণী প্ৰেৰণ কৰি নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা কলিয়াবৰ জখলাবান্ধাৰ পৰা বাগৰিলৈকে এক বৃহৎ বাইক ৰেলীৰ আয়োজন কৰে। সকলো যিখিনি আমি বাইক চলাইছোঁ তাৰ ভিতৰত ভালেকেইজন মোৰ নিচিনা বয়োজ্যেষ্ঠ লোক আছে আৰু আমাৰ মূল উদ্দেশ্য এইটো, ঘৰত আমাৰ নতুন প্ৰজন্মক মই ক'ব বিচাৰোঁ, ঘৰত মা দেউতা ৰৈ আছে তোমালোকৰ, বাইকখনত উঠোঁতে গাড়ী চলাওঁতে এইষাৰ কথা মনত ৰাখিবা যে মা দেউতা নিজৰ সেই আত্মীয় স্বজন যিসকলে তোমাক ভাল পাই কাইলৈ তোমালোকক ঘৰলৈ উভতি আহিবলৈ ৰৈ আছে। এনেধৰণৰ কাম নকৰিবা যি কামৰ জৰিয়তে আজি হেলমেট নিপিন্ধাকৈ বা সুৰা পান কৰি গাড়ী বা মটৰচাইকেল ইত্যাদি চলোৱাৰ ক্ষেত্ৰত আজি নগাঁও জিলাতে আমি 100ৰো অধিক লোক হেৰুৱাবলগীয়া হৈছে, প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তাৰ বাবে সকলোকে আহ্বান জনাব বিচাৰিছোঁ, এই বাইক ৰেলীৰ জৰিয়তে এটা সজাগতা আমি সৃষ্টি কৰিব বিচাৰিছোঁ সমগ্ৰ অসমত। এই বাইক ৰেলীৰ জৰিয়তে জিলাৰ DRSC যোনটো আছে, ডিষ্ট্ৰিক্ট ৰোড ছেফটি, আমাৰ যোনখন কমিটি আছে, সেই কমিটিখনে সকলোৰে প্ৰতি আহ্বান জনাব বিচাৰিছে ছেফ ড্ৰাইভিং। আৰু এইষাৰ কথা সকলোৰে মাজত আমি গোটেই নগাঁও জিলাত আমি বিয়পাব লাগিব। আৰু যিসকল ব্যক্তিয়ে গাড়ী চলায়, যিসকল ব্যক্তিয়ে মটৰচাইকেল চলায়, তেওঁলোকে যাতে এজন ৰেছপনচিবল ড্ৰাইভাৰ হয়, তেওঁলোকে যাতে এনেকুৱা ধৰণৰ কাম নকৰে যাতে বেলেগ এজনে ভালকৈ ৰাস্তাৰ নিয়ম নীতি মানি পেলাই গাড়ী চলাইছে, আপুনি কিবা এটা ভুল কৰি এটা ডাঙৰ এক্সিডেণ্টৰ সৃষ্টি কৰিছে, তেনেকুৱা যাতে নহয়। আজি অকল এটা বাইক ৰেলী আমি কৰিলে নহ'ব, এই সজাগতা, এই বাইক ৰেলীৰ জৰিয়তে আমি যোনটো মেছেজ আমি লৈ যাব বিচাৰিছোঁ, সেই মেছেজ সংবাদ মাধ্যমক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোকৰ জৰিয়তে, ৰাইজৰ জৰিয়তে যাতে আমাৰ গোটেই সমাজখনত বিয়পি যায়। তাৰ হিচাপত আজি এটি আমাৰ মটৰচাইকেল ৰেলী আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ জিলা আয়ুক্ত উদ্যোগত এতিয়া আৰম্ভ হ'ব। আৰু উদ্দেশ্য এটাই যে যিটো আমি বাইকখন চলাওঁ, আমি যিটো আমাৰ গতি নিয়ন্ত্ৰণ হ'ব লাগে আৰু হেলমেটটো সদায় পৰিধান কৰিব লাগে। হেলমেটটো সদায় নিজৰ কাৰণে। যোৱা সময়ছোৱাত নগাঁৱত যথেষ্ট দুৰ্ঘটনা হৈছে, বহুত যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, যথেষ্ট আহতো হৈছে। আৰু আমি এটাই সদায় কওঁ যে আপোনালোকে যিটো বাইক চলাবই লাগিব, কিন্তু সদায় নিজৰ যিটো আমাৰ যিটো স্পীড সদায় কণ্ট্ৰলটো কৰিব আৰু হেলমেটটো সদায় পিন্ধি ৰাখিব। গাড়ীয়ে হওক বা মটৰচাইকেলে হওক, যিখিনি আমাৰ নিয়ম, পৰিবহণ বিভাগৰ যিখিনি নিয়ম, সেই নিয়মখিনি সদায় আপোনালোকে মানি চলিব, এইটো আমাৰ আহ্বান থাকিব।